তেজপুর মহাবিদ্যালয়। আজি বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তেজপুৰ মহাবিদ্যালয় আৰু শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ সৌজন্যত ৰুদ্ৰপথ এই এলেকাত ৰুদ্ৰপথ মন্দিৰৰ প্ৰাংগণত আমি আজি প্ৰায় 10টামান নিম পুলি, যজ্ঞডুমৰু পুলি আৰু আমলখিৰ পুলি ৰোপণৰ ব্যৱস্থা কৰিছোঁ। যিহেতু আজি বিশ্ব পৰিৱেশ দিৱস আৰু এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল মন্ত্ৰ হৈছে কিদৰে প্লাষ্টিক প্ৰদূষণৰ পৰাভূত কৰিব পৰা যায়, বিট অফ প্লাষ্টিক পলিউশ্যন। আৰু সেইকাৰণে তেজপুৰ মহাবিদ্যালয়ৰ NSS NCCৰ কেডেটসকলে যাতে কেম্পাছটো প্লাষ্টিক মুক্ত কৰি ৰাখিব পাৰে তাৰ ওপৰত এটা কাৰ্যসূচী অনুষ্ঠিত কৰিছে। আৰু আজি দ্বিতীয় কাৰ্যসূচী হিচাপে আমি এই ৰুদ্ৰপথ অঞ্চলত ৰুদ্ৰপথ মন্দিৰৰ প্ৰাংগণত আমি কেইবাটাও গছপুলি ৰোপণৰ কাৰ্যসূচী আয়োজন কৰিছোঁ। আৰু ইয়াৰ পাছতে মহাবিদ্যালয়ত আজি বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে আয়োজন কৰা কুইজ প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। ধন্যবাদ। মহাবাহুৰ শকতিৰে অগ্নিগড়ৰ পৰশেৰে অজ্ঞানতাৰে ঠাই বিৰাখি পোহৰ বিলোৱা তুমি নিৰন্তৰে আমি বন্দনা কৰোঁ তোমাক, আমি অৰ্চনা কৰোঁ তোমাক। হৃদয়তে কথাৰ মহামন্ত্ৰ দীপ্ত আমাৰ হেতাৰ কণ্ঠ। তুমি ধন্য, তুমি ধন্য, তুমি জ্যোতিৰ্ময়। তোমাৰ পৰশত জ্যোতিষ্মান জ্ঞানৰ ময়াথা আমি বন্দনা কৰোঁ তোমাক, আমি অৰ্চনা কৰোঁ তোমাক। সংস্কৃতিৰ প্ৰহৰী তুমি আমাৰ মহাৰী শোণিতপুৰৰ আকাশে বতাহে দিনাদিত তোমাৰ ঐতিহ্যৰ পোহৰ আমি বন্দনা কৰোঁ তোমাক, আমি অৰ্চনা কৰোঁ তোমাক। জয়তু তেজপুৰ মহাবিদ্যালয়, জয়তু তেজপুৰ